Red FM Love Story RJ Pahir Huide Super Hits 93.5 Red FM মই সপনা খোদে পাহি আৰু Red FM সমূহ হৈ গল weekend special show Red FM Love Story আৰু এটা নতুন love story লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি well আজি আমি শুনিম মনিষাৰ love story আৰু তেওঁ ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিছে তেওঁৰ love story টি নাম দি পঠিয়াইছে প্ৰেমৰ আধাৰ তেওঁ লিখিছে হেতু সময়ত মই গ্ৰেজুৱেচন কৰি আছিল আমি মানিক নগৰত থাকো মানিক নগৰত এজন লৰা আছিল যাৰ নাম ৰূপম বাট মানুহে তাক ৰাজা বুলি মাতিছিল হি ওয়াজ এ স্পইলড ব্ৰেড মাৰপিট কৰা গুণ্ডাগিৰি কৰা কাজিয়া কৰা এইবোৰ তাৰ স্বভাৱ আছিল মানিক নগৰৰ বহুত মানুহে তেওঁক নেমাতিছিল আৰু যিসকল মানুহে তেওঁক মাতিছিল তেওঁলোকক বেয়া বুলি কনসিডাৰ কৰা হৈছিল গতিকে সেই কাৰণে আমিও তেওঁক কেতিয়াও নেমাতিছিল নেচাইছিল এদিন যেতিয়া মই কলেজৰ পৰা ঘূৰি আহি আছিল মই ৰিক্সা এখন লৈ আহি আছিল আৰু সেই ৰিক্সাৱালাজনক মই হিমানে পইচা দিলো যিমান হয় যেতিয়া মই গলি পালো ৰিক্সাখনৰ পৰা নামি তাক মই 10 টকা দিলো কিন্তু ৰিক্সাখনে মোৰ লগত তৰ্ক কৰিছিল 10 টকা নহয় বুলি সেইখিনি সময়তে ৰাজা কৰবাৰ পৰা আহি মোৰ ওচৰত থিয় দিলেহি হ'ব ৰিক্সা ইয়াতে ৰখাবা ইয়াতে এলোৱা বাইদেউ ভাড়াটো কম দিছে যে কি কম দিলো 10 টকাইটো হয় নহয় বাইদেউ হলে 20 টকা হয় ইয়াৰ ভাড়া 20 টকা ইয়াৰ ভাড়া কেনেকে হ'ল আৰু ময়ো সদায় ৰিক্সাত আহি থাকো আৰু মই জানো ইয়াৰ ভাড়া কিমান 10 টকা লোৱা নহয় বাইদেউ ভাড়া যিটো হয় সেইটো লাগিব আৰু যিটো হয় মই হেতুৱে দিছো সেই দিন গল এটা ভাড়া 20 টকা হয় 20 টকা দিব কলে হ'ব নেকি মই কাইলৈকে আহি আছিলো যিটো ভাড়া হয় ভাড়াটো দি যাওক বাইদেউ নহব এনেকে নহব আমি কষ্ট কৰি খোৱা মানুহ বাইদেউ এনেকে হলে নহব মই কেতিয়া কলো তোমালোকে কষ্ট নকৰা বুলি কিন্তু প্ৰতিটো বস্তু পাব লাগে সেইটো খুইছো বাইদেউ আৰু মই পাব লাগে বস্তুটোৱে দিছো আৰে মই জানো ন দাম 20 টকা ভাড়া হয় তুমি কলেই হ'ব নেকি তেনেকে বাইদেউ 20 টকা ভাড়া হয় আবে কি হলবে কি হাল্লা কৰি আছে এই দাদা চাওকচোন ইয়ালৈকে 20 টকা ভাড়া বাইদেউ আৰু 10 টকা দি থৈ দিছে আহিছিলি ক'ৰ পৰা আমি তিনিআলি মূৰৰ পৰা আহিছো হ'ব দে ছোৱালীজনী সৈতে ইমান লাগি থাকে নে ৰাস্তাত নহয় দাদা যিটো ভাড়া সেইটোৱে খুইছো হ'ব দে কিমান দে আজিকালি বেছি লয় তহঁতি অলপ হ'ব দে সব বস্তু দাম বাঢ়িছে ন দাদা বুজক না আমাৰতো হেৰি থাকে পৰিবাৰ আছে আমাৰ হ'ব দে তই এটা লজিক দিব নালাগে হ'ব দে যা হ'ব দে আজিলৈ যা হ'ব দাদা এনেকে হলে আমাৰ হেৰি হয় ন যাবি নে তই নেকি সেইদিনা প্ৰথম আছিল যেদিনা মই ৰাজাক একচুৱেলি ইমান ওচৰৰ পৰা দেখিছো আৰু মোৰ কাৰণে কিবা এটা তাক কৰা দেখিছো মই খুব ভয় খাইছিলো কিন্তু সেইখিনি সময় সোনকালে পাৰ হৈ গল আৰু মই তাৰ পৰা গুচি গলো সামহাও মোৰ কিবা এটা ভালো লাগিছিল যে তেওঁ ৰিক্সাৱালাজনক তেনেকৈ কথা ক'লে বা মোৰ হকে মাত দিছিল বাট দেন ভয় এটা আছিল সো আজি আমি শুনিম মনিষাৰ লাভ ষ্টৰী প্ৰেমৰ আধাৰ পিছে আপুনিও যদি লাভ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে ভিজিট কৰিব www.facebook.com/rjpahibredfm আৰু মোক ইনবক্স কৰিব আপোনাৰ ষ্টৰীজ वेल আগলৈ আগবাঢ়ি গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে সো ষ্টে টিউন এণ্ড 93.5 ৰেড এফএম পে চাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ সৈতে সুপাৰ হিটছ 93.5 ৰেড এফএমত আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আৰু মই আছো আপোনাৰ সৈতে পাহি আজি আমি শুনি আছো মনিষাৰ লাভ ষ্টৰী প্ৰেমৰ আধাৰ আগলৈ তেওঁ লিখিছে এদিন মই যেতিয়া কলেজৰ পৰা আহি আছিলো সেইদিনা চকা বন্ধ আছিল গতিকে ৰিক্সা পোৱা নাছিলো সো মই খোজকাঢ়ি আহি আছিলো যিটো তিনিআলি আমি পাৰ কৰিব লাগে সেই তিনিআলিটোত প্ৰায় ৰাজা আৰু তেওঁৰ ফ্ৰেণ্ডছে আড্ডা মাৰি থাকে আৰু সেইদিনাও তেওঁলোক আড্ডা মাৰি আছিলে মই খুব বেছি ভয় কৰিলো নাৰ্ভাছ ফিল কৰিছো সেইটো সময়তে মায়ে মোক ফোন কৰি কণী নিবলৈ গৈছিল দোকানৰ পৰা সো উপায় নোহোৱাত মোৰ সেই দোকানখনতেই যাবলগীয়া হ'ল য'ত ৰাজাহঁতে আড্ডা মাৰি আছিল वेल মই যিমান পাৰো ইগনোৰ কৰি সেই দোকানখনত গৈ কণী কেইটামান কিনিবলৈ সোমালো সেইটো সময়ত ৰাজা গ্ৰুপটোৱে স্মোক কৰি আছিল আৰু মই অলপো ভাল পোৱা নাছিলো হয়তো ৰাজাই সেই কথাষাৰ ৰিয়েলাইজ কৰিলে লগালগ তেওঁ নিজৰ ফ্ৰেণ্ডক কৈছিলে দাদা এই লিষ্টত থকা বস্তুখিনি দিয়কচোন বাইদেউ ৰ'ব চাই দি আছো দে জ্বলাইছো হে দুটা দানমান ল'ব দে জ্বলাইছো এইটো ৰিজাৰ্ভ লাগিলে দে চিকেট দে চা ৰিং বনাম চাবি দেই ৰিং বনাম চা এইটো চা ডাঙৰ এইটো চা ৰ না এইটো চা সৰু ৰিং চা শুনিবি নে নুশুন কি হ'ল পেলা মই চিকেটটো পেলা কি হ'ল চিকেটটো পেলা বাপেৰে দিয়ে পইচা বাপেৰে দিয়ে কোনে দিয়ে বাদ দে পেলা চুপ থা ইয়াৰ মানে চোন কি হ'ল কি ইয়াৰ পেলাই পিনে নেপেলা তই কেলে পেলাম মই কৈছো নহয় পেলা বুলি কি তই মিঠু নেকি তই কেলে পেলাম তই লাগিবি নে মোৰ লগত কি লাগিবি পেলাম কেলে মই চিকেটটো পেলাবলৈ কৈছো মই পেলাই মুঠতে আৰে কাৰণটো কেলে চিকেটটো মই ভাল পোৱা নাই কিবা তই ভাই ভাল পাছতে মই লৈ দিম তই পেলাও এতিয়া লৈ দিবি লৈ দিম পেলা পাক্কা লৈ দিবি পাক্কা লৈ দিম দে কি হ'ল কি বেয়া কি জানি আজিবা কি হ'ল ইয়াৰ তই খাবি নেকি তই খাবি পেলাবলৈ ক'লে মই খাম নি পেলাই দিম মুঠতে সেইটোৱে ক'লো জানো দে হ'ব দে এই
হিচাপ ৰাখি ৰে দোকানদা এই চিগাৰেট নামত বাকি দিব লাগিব পিছত সেইটো মুহূৰ্তত নাজানো কিয় এনেকুৱা লাগিল যেন মানুহে তাক ভুলকৈ জাজমেণ্ট কৰিছে ৰাজা যেন সিমান বেয়া নহয় যিমান মানুহে কয় মোৰ তেনেকুৱা এটা ভাৱ হ'ল কাৰণ সি মোৰ সন্মুখত সন্মান কৰিলে মোৰ ফিলিংছৰ সন্মান কৰিলে গতিকে সেই কাৰণে মই ভাবিলো ৰাজা হয়তো সিমান বেয়া নহয় যিমান মানুহে কয় ৱেল অকল ৰাজা বুলিয়ে নহয় যি লৰাই ছোৱালীৰ আগত স্মোক কৰা বা ড্ৰিংক কৰাৰ আগতে পাৰ্মিশ্যন লৈ লয় ইউ নো দেট ইজ আ জেণ্টলমেন নেচাৰ গতিকে অল দোজ গাইজ আউট দেৰ ইফ ইউ ৱান্ট টু বি এ জেণ্টলমেন ডু টেক পাৰ্মিশ্যন মই এইটো নকওঁ যে খাব লাগে নেলাগে দেট ইজ ইণ্ডিভিজুৱেল চইচ কিন্তু খোৱাৰ আগতে নিজৰ গাৰ্লফ্ৰেণ্ড বা ফ্ৰেণ্ডৰ আগত এবাৰ হ'লেও পাৰ্মিশ্যন লৈ ল'ব লাগে মই খোৱাত তোমাৰ একো আপত্তি নাইতো দেট ইজ ছাফিচিয়েণ্ট এনাফ ৱেল আজি লাভ ষ্টৰী শুনি থাকক প্ৰেমৰ আধাৰ পিছে আপুনিও যদি লাভ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে ভিজিট কৰিব www.facebook.com/rjpahirredfm আৰু মোক ইনবক্স কৰিব আপোনাৰ ষ্টৰিজ 93.5 ৰেড এফএম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈদে সুপাৰ হিটছ 93.5 ৰেড এফএম এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আৰু মই আছোঁ আপোনাৰ সৈতে পাহি আজি আমি শুনি আছোঁ মনীষাৰ লাভ ষ্টৰী প্ৰেমৰ আধাৰ আগলৈ তেওঁ লিখিছে এদিন মই মোৰ ফ্ৰেণ্ডক বাৰ্থডে পাৰ্টিৰ পৰা আহি আছিলোঁ সন্ধিয়া হৈ গৈছিল অলপ দেৰিও হৈছিল আৰু বহুত জোৰে বৰষুণ দি আছিল গতিকে উপায় নাপায় মই এখন বন্ধ দোকানৰ তলত থিয় হ'বলগীয়া হ'ল চালিৰ তলত থিয় হ'লো যাতে মই তিতিবলগীয়া নহয় কিন্তু বাই দ্য টাইম মই বহুত বেছি তিতি গৈছিলোঁ সেইটো সময়ত মই ৰৈ আছিলোঁ ক'ৰবাৰ পৰা নাজানো পাহিবা ৰাজা আহি ওলালে আৰু মোৰ ওচৰত থিয় হ'ল 5 মিনিটমান মই একো কোৱা নাই না মই তেওঁৰ পিনে চাইছোঁ সেইটো সময়তে তেওঁ মুখেৰে মাত দিলে বৰষুণ দিব বুলি গম পোৱা নাছিলা নি ছাতিটো নাই না যে তোমাক সুধি আছো কিবা এটা মই নাই মানে বৰষুণ দিব বুলি মই ভবা নাছিলোঁ মানে থাকি গ'ল ছাতিটো ঠিক আছে ক'ৰ পৰা আহিলা তুমি এতিয়া বাৰ্থডে পাৰ্টি এটা আছিলে তাৰ পৰা আহিছোঁ আপুনি ইয়াত কি কৰিছে প্ৰটেকশ্যন মানে ইমান কথা জনাৰ দৰকাৰ নাই তোমাৰ মোৰ যিটো কৈছে বছ শুনা সেইটোকে এটা কথা সুধো কোৱা চিগাৰেট খোৱাটো যে স্বাস্থ্যৰ বাবে হানিকাৰক সেইটোতো আপুনি জানেই তথাপিও যে চিগাৰেট খায় কোৱা মানুহ নাই সেইকাৰণে খাই আছো যিদিনাখন ক'ব এৰি দিম আপোনাক মানিক নগৰৰ মানুহবোৰে কিয় বেয়া বুলি ভাবে আচলতে মোক কোনেও বুজি নাপায় আৰু মোৰ মানুহক বুজাই থাকি বেয়া পাওঁ আৰু মোৰ মতলবো নাই লগত আচ্ছা বৰষুণ এৰিছে নেকি তুমি লাহে লাহে ওলাই দিয়া মই পাছে পাছে গৈ আছো কিন্তু পাছলৈ ঘূৰি চাই নাথাকিবা তুমি আপুনি পাছে পাছে কিয় আহিব মই ক'লো নহয় মই বেছি বুজাই থাকি বেয়া পাওঁ তুমি এতিয়া আগবাঢ়ি দিয়া ঠিক আছে Somehow I felt good about the fact that he was protecting me and I don't know why. মোৰ কিবা এটা ভাল লাগিলে যে তেওঁ মোক প্ৰটেক্ট কৰিছে কিয় ভাল লাগিল কি হ'ল নেজানো কিন্তু কিবা এটা মোৰ খুব বেছি ভাল লাগিল সো ৰাজাৰ পিকচাৰ যেটো দেখুৱা হৈছিলে বা আমাক শুনাইছিলে সেইটো একচুয়ালি হোৱা নাই আই মিন ৰাজাই সেইবোৰ সব কৰিছে যিবোৰ একচুয়ালি জেন্টলমেন নেচাৰ হয় ৰাইট আই মিন অকলে আছে হয়তো মনীষাক জুকাব পাৰিলে হয় কিন্তু উলটা ৰাজাই একোটা প্ৰটেক্ট কৰি আছিল যাতে বেলেগ লৰাই তেওঁ বেয়া চকু দিব নোৱাৰে স্ট্ৰেঞ্জ है ना चलिए क्या होता है पता चल जाएगा आगे तो फिर सुनते रहिए आज का लव स्टोरी प्रेम और आधार 93.5 रेड एफएम पर जाते रहो रेड एफएम लव स्टोरी आरजे पाहिर हुईदे
Super Hits 93.5 Red FM ত মই আপোনাক সুধি পাহি আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছো মনীষাৰ লাভ ষ্টৰী প্ৰেমৰ আধাৰ ইতিমধ্যে আমি গম পালো যে মনীষা থাকে মানিক নগৰত আৰু তাতে এজন ল'ৰা আছে ৰূপম বুলি কিন্তু মানুহে তেওঁক ৰাজা বুলি মাতে আৰু তেওঁক চবেই জানে কিন্তু ফৰ ৰং ৰিজনছ মানে তেওঁ মাৰপিট কৰা গণ্ডগোল কৰাৰ বাবে পপুলাৰ কিন্তু যিমান দিন মনীষাই তেওঁক লগ পালে বা ইণ্টাৰেক্ট কৰিছে তাই ৰিয়েলাইজ কৰিছে যে ৰাজা ল'ৰাজন সিমান বেয়া নহয় যিমান মানুহে কয় ইনফেক্ট ৰাজাই তেওঁক হেল্পো কৰিছে আগলৈ তেওঁ লিখিছে কলেজত এদিন মোৰ গ্ৰুপত ৰাজাৰ কথা ওলাইছিলে ৰাজাই ৰিচেণ্টলি কোনোবা এজন মানুহক হেল্প কৰিছিল আৰু সেই কথাটো লৈ পেলাই খুব বেছি ডিছকাশ্যন চলি আছিলে যিটো মই ভাবিছিলোঁ একচুৱেলি সেইটোৱে হয় ৰাজা বেয়া ল'ৰা নহয় মোৰ লগৰজনীয়ে ক'লে যে ৰাজাৰ হেনো লং টাৰ্ম এটা ৰিলেশ্যনশ্বিপ আছিলে আৰু সেই ৰিলেশ্যনশ্বিপটো ব্ৰেক হোৱাৰ বাবে ৰাজাৰ এটিটিউডটো এনেকুৱা হৈ গৈছে সেই ছোৱালীজনীয়ে ৰাজাক ডিচ কৰিছিল আৰু তাৰ পিছতে ৰাজা এনেকুৱা হৈ গ'ল আৰু মই এইটো গম পালোঁ যে ৰাজাৰ এটা চাকৰিও আছে বাট সি বহুত কেজুৱেল আৰু চাকৰিলৈ নেযায় মই মনে মনে মোৰ ফ্ৰেণ্ডৰ পৰা ৰাজাৰ ফোন নম্বৰটো ল'লোঁ আৰু সেইদিনা নিশা তাক মই থেংক ইউ বুলি মেছেজ এটা কৰিলোঁ প্ৰথম 2 ঘণ্টা একো ৰিপ্লাই পোৱা নাছিলোঁ 2 ঘণ্টাৰ মূৰত এটা ৰিপ্লাই আহিলে মনীষা পঢ়া থেংক ইউ ক'ব নালাগে আই ৱাজ লিটাৰেলি শ্বকড যে তেওঁ গম পালে মই তেওঁক মেছেজ কৰিছোঁ বুলি চ' সেইকাৰণে মই উইদিন এ ছেকেণ্ড তেওঁক ফোন কৰিলোঁ হেল্ল' আপুনি এইটো মোৰ নাম্বাৰ বুলি কেনেকৈ গম পালে তোমাক মানিক নগৰৰ কাৰ নাম্বাৰ লাগে MLAৰ পৰা দোকানী লাগে চবৰে নাম্বাৰ মোৰ ওচৰত আছে সেইটো ইমান ডাঙৰ কথা নহয় তুমি ফোন কিয় কৰিছা মোলৈ নাই আচৰিত হ'লো মোৰ নিচিনা গুণ্ডা এটালৈ তোমাৰ ফোন কৰাৰ কোনো দৰকাৰ নাছিল আচলতে কিয় কৰিলা চাওক মানুহে আপোনাক কিয় বেয়া বুলি কয় সেয়া মই নাজানো কিন্তু যিমানখিনি সময় মই আপোনাক লগ পাইছিলোঁ তাৰ পৰাতো মোৰ আপোনাক বেয়া যেন লগা নাই মোক জাজ কৰিবলৈ তুমি কোন মই ভাল নাপাওঁ মই কোনো নহয় কিন্তু হ'লেও আজি এটলিষ্ট মই 20% গম পাইছোঁ আপোনাৰ পাৰ্চনেলিটি নালাগে তুমি মোৰ ওপৰত পাৰ্চেণ্টেজ উলিয়াবলৈ শুনিতো লওক পাৰ্চনেলিটিৰ 20%ৰ পৰা মই গম পাইছোঁ যে আপুনি এজন ভাল মানুহ আৰু 80% জানিবলৈ হ'লে মই আপোনাক লগ কৰিব খুজিছোঁ মোৰ এইবোৰ লগ কৰি থকা এইবোৰ চিষ্টেম নাই এইবোৰ ভাল নাপাওঁ মই আৰু এইবোৰ মোৰ পাৰ্চেণ্টেজ উলিয়াই নিদিয়ে এইবোৰ ভাল নাপাওঁ মই একেবাৰে লাষ্ট ক'লোঁ আজি এইবোৰ লগ চগ ধৰি দিব নোৱাৰোঁ মই তেনেকুৱা ল'ৰা নহয় ঠিক আছে মই আকৌ ভাবিছিলোঁ আপোনাক কিজানি এবাৰ লগ পালোহেঁতেন বুলি বাৰু যি কি নহওক ক'ত লগ কৰিবা কোৱা কি ক'ত লগ কৰিবা কোৱা মই সুধিছোঁ মানে আপুনি লগ কৰিব ক'ত লগ কৰিবা কোৱা বেছি প্ৰশ্ন কৰি নাথাকিবা দেই কোৱা তিনিআলিটোতে তুমি এটা কাম কৰিবা তিনিআলিত নালাগে মই তোমাক ফোন কৰিম ক'ত লগ কৰিব লাগে মনীষাই নিজৰ ফালৰ পৰাই তেওঁ লগ ধৰিবলৈ প্ৰপ'জেল দিলে মেবি মনীষাই ৰাজাক জানিব বিচাৰিছে মেবি বুজিব বিচাৰিছে যে ইমান ভাল ল'ৰা এজন এনেকুৱা কিয় হৈ গ'ল ৱাই হি ইজ নট ইণ্টাৰেষ্টেড টু লিভ আ ছেটেলড লাইফ চ' এই লগ পোৱাই কি দিশ ল'ব বাৰু আপুনি চাগে জানিব বিচাৰিছে চ' ষ্টে টিউন এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈ দে Super Hits 93.5 Red FM ত মই আপোনাক সুধি পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছোঁ মনীষাৰ লাভ ষ্টৰী প্ৰেমৰ আধাৰ আগলৈ তেওঁ লিখিছে সেইদিনাখন মই ৰাজাক লগ ধৰিলোঁ আৰু তাৰ সৈতে বহুত কথা পাতিলোঁ কি হ'ল কোৱা অহাৰ বাবে থেংক ইউ কাহিনীটো কোৱা কাহিনী মানে বেছি দীঘলীয়া কৰি নাথাকিবা কাহিনীটো কোৱা নাই দীঘলীয়া নকৰোঁ মানে মই কিবা এটা শুনিছিলোঁ আপোনাৰ এটা পাষ্ট ইনচিডেণ্টৰ বিষয়ে কোনে ক'লে তোমাক কোনে ক'লে মানে গম পালোঁ আৰু পাষ্টৰ কথা খুচৰি দেখি মানুহৰ লাভ নাই মই খুচৰিব বিচৰা নাই কিন্তু মই এইটো জানিব বিচাৰিছোঁ যে আপোনাৰ যিগৰাকী এক্স গাৰ্লফ্ৰেণ্ড আছিলে তাৰ ইম্পেক্ট এতিয়াও আপোনাৰ লাইফ ষ্টাইলটোত মই দেখিবলৈ পাইছোঁ কথা উলিয়াই নাথাকিবা মোৰ মতলব নাই এইবোৰ লগত মোৰ নাই একো লেনা দেনা নাই মই কাকো ভাল পোৱা নাছিলোঁ মোৰ একো বিচৰা নাই এতিয়া যেনেকৈ আছোঁ বাট মই ষ্টিল আই এম হেপী এইবোৰ কথা মোক নক'বা আৰু নেক্সট আই নো ইউ আৰ হেপী কিন্তু আপুনি তাৰমানে এতিয়া আপোনাৰ লাইফত কাকো ইনক্লুড নকৰে মোৰ এইবোৰ মতলব নাই এইবোৰ ছোৱালী যেনেকৈ আছোঁ মই তেনেকৈ ভাল পাওঁ মই এইটো লাইফ ষ্টাইল মই কৰিয়ে লৈছোঁ নিজকে তেনেকৈ মই ভাল পাওঁ এইটো
আৰু এনেকৈ থাকিলে মোৰ লগত কোনো নাথাকে মই জানো সেইকাৰণে মই এনেকৈ আছোঁ যদি মই কওঁ যে মই আপোনাৰ লাইফত আহিব খোজোঁ কেতিয়া ভুল নকৰিবা সেইটো মই এইটো ভাবিবও নোৱাৰোঁ আৰু ছেকেণ্ড কথা মোৰ নিচিনা ল'ৰা এটাৰ লগত কোনোবাই ৰিলেশ্যন কৰাটো ইম্পচিবল চাওক আপোনাক কোনে কেনেদৰে জাজ কৰে সেইটো নাচাওঁ কিন্তু মই যেতিয়া আপোনাক প্ৰথম লগ পাইছিলোঁ তেতিয়াৰ পৰা যদি মই ইনচিডেণ্টছখিনি ফ্লেশ্ববেক কৰি চাওঁ তেতিয়া মই বুজি পাম তেতিয়া মই ৰিয়েলাইজ কৰোঁ যে আপুনি সঁচাই এজন ভাল মানুহ প্ৰথমতে ভাল পাওঁতে চবৰে চুজ তেনেকুৱাই থাকে কিন্তু পাছত বহুত টান হয় বিশেষকৈ মোৰ নিচিনা ইমান বদনাম থকা ল'ৰাটোৰ লগত তুমি নোৱাৰিবা কিন্তু মোক এবাৰতো এটা চান্স দি চাওক আৰে চান্স দিয়াৰ লগত কি কথা আৰে বুজি পোৱা নাই তোমাৰ কাৰণটো কিনো তুমি মোক যিদিনা আপোনাক ফাৰ্ষ্ট লগ পাইছিলোঁ ফাৰ্ষ্ট ডে ইটছেল্ফ সেই ৰিক্সা ইঞ্চিডেণ্টটোৰ পৰা সেইদিনা দোকানত চিগাৰেট খোৱাত আৰু তাৰপিছত সেইদিনা ৰাতি বৰষুণ দিওঁতে যে আপুনি মোক ঘৰলৈকে এটলিষ্ট থ'বলৈ আহিছিল সেইখিনি সময়ত মই যিমান ছিকিউৰ ফিল কৰিছিলোঁ সেইখিনি ছিকিউৰিটি অকল এজন ভাল ল'ৰাৰ মাজতহে পোৱা যায় অকল এইকেইটাৰ কাৰণে যি ভাবিছা তুমি মোৰ লগত হেপি থাকিব পাৰিম বুলি ভুল ভাবিছা কিন্তু পাছলৈ বহুত সময় আছে মইতো কৈছোৱে ন মোক এটা চান্স দি চাওক বুলি ঠিক আছে বাৰু দিয়া যাওঁ ওলাই দিয়া কিন্তু তুমি মোৰ পৰা এইবোৰ বিচাৰি লাভ নাই গুড নাইট আই লাভ ইউ এইবোৰ মই এনেকুৱা মানুহ নহয় মই চব ভাল নাপাওঁ আৰু মই যেনেকৈ থাকি ভাল পাওঁ তেনেকৈ থাকিম আমুকত নাযাবা আমুক নাখাবা আমুক নকৰিবা সেইবোৰ কিন্তু নহ'ব মোৰ লগত থাকিব বিচাৰিছে থাকা কিবা দৰকাৰত মাতিবা যাম লগ ধৰিব লাগে লগ ধৰিম বেছি নহয় কিন্তু মোৰ লগত জানো আৰু মই আপোনাক তেনেকৈ একচেপ্ট কৰিছোঁ কিন্তু মই যদি আপোনাক গুড নাইট বা ভালকৈ মাত এষাৰ দিওঁ বা আই লাভ ইউ বুলি কওঁ তেতিয়াতো ৰেছপন্স দিব ন ইমানেই যদি মোক বুজি পোৱা এতিয়া ঘৰলৈ যাব যোৱা time we got into a relationship मोर और राजा का रिलेशनशिप आरंभ होल वेल कभी ऐसा हो जाता है I mean, लोग जिन्हें बुरा कहते हैं वो एक्चुअली बुरा नहीं होता हालात उनको वैसे बना देते हैं और शायद राजा के वक्त में भी यही हुआ था पर मनीषा ने वो रियलाइज किया और कहते हैं ना लव इज ब्लाइंड तो हो क्या अब इसमें क्या कर सकते हैं है ना लेट्स सी आगे क्या होता है वैसे आप बताइए ऐसा कभी आपके लाइफ में हुआ है आई मीन अपनी कारोबार बेया বুলি ভাবিছিলে কিন্তু একচুয়ালি তেওঁ বেয়া নহয় সোসাইটিয়ে বা সিচুৱেচনে তেওঁক তেনেকুৱা কৰিবলৈ বাধ্য কৰিছিল সো তেনেকুৱা ব্যক্তি আপুনি জানে নেকি বা আপুনি তেনেকুৱা ব্যক্তিক খলনি কৰি পেলাইছিলে নেকি বা আপোনাক কোনোবাই খলনি কৰাই পেলাইছে আপোনাৰ বেয়া স্বভাৱ খলনি কৰি পেলাইছে যদি তেনেকুৱা হৈছে মোৰ সৈতে শেয়াৰ কৰিব ভিজিট কৰিব www.facebook.com/rjpahirredfm আৰু মোক মেছেজ কৰিব 93.5 Red FM पे जाते रहो Red FM Love Story RJ Pahir Huide Subuhit 93.5 Red FM at Mosa apna khode pahi khuni ase apni Red FM Love Story aji ami khuni asu Monisar Love Story premor adhar agolete likhise prothomote sob thike asile lahe lahe holoni hoboloi thorile well teo nijor friends or logot besi somoy spend kora hol party kore কেইদিনমান কথাই নাপাতে ফোন কৰিলে ফোন নুঠায় সো লাহে লাহে বস্তুবোৰ খলনি হ'ব ধৰিলে এদিন মোৰ গাটো খুব বেছি বেয়া হৈছিল আৰু ইমানেই বেছি বেয়া হ'ল যে মোক হস্পিটেলাইজ কৰিবলগীয়া হ'ল ওয়েল হস্পিটেলত যোৱাৰ আগতে মই সাগে 50 বাৰ মান ৰাজাক ফোন কৰিছিলো জাস্ট টু ইনফৰ্ম হিম যে মই ঘৰত নাথাকি হস্পিটেলত থাকিম কিন্তু হি ফোন নুঠালে আৰু সেইদিনা ৰাতি মোক হস্পিটেলাইজ কৰিবলগীয়া হ'ল নেক্সট ডে সন্ধিয়া সময় যেতিয়া মই খাৰ পাইছো মই দেখিলো মই অকলে আছো মোৰ ওচৰত ভন্টি আছে মা দেউতা নাই আৰু ভন্টিৰ ওচৰত ৰাজা থিয় হৈ আছিল মোনা আপুনি কেনেকে গম পালে মই হস্পিটেলাইজ বুলি ভন্টিয়ে ক'লে কি হ'ল ৰিয়েলি ভেৰি ভেৰি সৰি মই একদম ভাবা নাছিল যে এনেকুৱা কিবা এটা হ'ব বুলি যেতিয়া কিন্তু ভন্টিয়ে ক'লে কি কৰিম মই নিজে নাজানো মই কি হৈছো মই নিজে বুজি পোৱা নাই এটা কিন্তু চোৱা মই যে এটা আৰে চোৱা মই তুমি যেনেকৈ বিচৰা তেনেকৈ থাকিম তুমি যি বিচৰা মই তাকে ক'ম যি এৰিব লাগে এৰিম তোমাৰ সৈতে সদায় ফোনত থাকিব লাগিলেও থাকিম কিন্তু প্লিজ
এনেকুৱা সিচুৱেশ্যন যাতে নেক্সট টাইম মোৰ লগত নাহে প্ৰথমবাৰৰ নিচিনা মই যাতে আৰু নেক্সট টাইম মই সহ্য কৰিব নোৱাৰিম চাগে তুমি বুজি পাইছা না মই কি ক'ব বিচাৰিছো পাইছো যি কৰিব লাগে মই তাকে কৰিম লাগিলে মই জব জয়েন কৰিম মই ফ্ৰেণ্ড সাৰ্কেল সব বাদ দি দিম যি বিচাৰা তুমি তেনেকৈ হ'ম কিন্তু প্লিজ মই ভাবিব নোৱাৰো এনেকুৱা কথা হ'ব আৰু ক'ব নালাগে মই বুজি পাইছো মই কৈছো ন ইমানখিনি জানিওতো মই আপোনাৰ ওচৰত আছিলোঁ কিহৰ বাবে আছিলোঁ কাৰণ আপোনাক মই বুজি পাওঁ আৰু আপুনি একো চিন্তা কৰিব নালাগে মই আপোনাক কেতিয়াও এৰি নাযাওঁ আই লাভ ইউ এণ্ড মানুহৰ গোটেই জীৱন সলনি কৰি দিব পাৰে এটা ক্ষণ এটা মুহূৰ্ত সেই ক্ষণটো চাগে আজি আছিল যেতিয়া ৰাজাই মনীষাক হস্পিটালত দেখিলে তেতিয়া হয়তো তেওঁ ৰিয়েলাইজ কৰিলে যে সিচুৱেশ্যন ইমান ইজি নহয় কাৰোবাক ভাল পোৱাটো বহুত সহজ কিন্তু সেই ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰা ইমান সহজ নহয় যেতিয়া লগত কোনোবা থাকে বা কিবা বস্তু এটা থাকে তাৰ মূল্যটো মানুহে গম নাপায় কিন্তু সেই বস্তুটো বা সেই মানুহজন বা সেই ব্যক্তিজন যেতিয়া আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব ওলাই তেতিয়া তাৰ ভ্যালু বুজি পোৱা যায় and this is human nature so হয়তো ৰাজাই ৰিয়েলাইজ কৰিলে এতিয়া how important and how blessed he is that he have Monisha in his life right so let's see আগলে কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী প্ৰেমৰ আধাৰ 93.5 ৰেড এফএম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আজি বাহিৰ হৈদে সুবহিত 93.5 ৰেড এফএমত মই আপোনাক খুদে পাহি আপুনি শুনি আছে ৰেড এফএম লাভ ষ্টৰী আজি আমি শুনি আছো মনীষা লাভ ষ্টৰী প্ৰেমৰ আধাৰ আগলৈ তেওঁ লিখিছে ৰাজা হস্পিটালত অহা কথাটো মা দেউতাই গম পালে ৱেল দুদিনমানতো মোক একো কোৱা নাছিলে যেতিয়া মোৰ বেমাৰ ভাল হ'ল তেতিয়া মোক মায়ে আৰু দেউতাই একেলগে বহাই এদিন সুধিলে মাজনী দেউতা এইবোৰ মই কি শুনিছো এই ৰাজাৰ লগত তোৰ কিহৰ অলপ মিলা মিছা দেখিছো কি কথাটো কি দেউতা মানুহে কিবা কিবি কোৱা কৈ কৈছে কি হৈছে এইবোৰ দেউতা ৰাজাই এই বিষয়ে আপোনাৰ লগত কথা পাতিব বিচাৰিছিলে কি বিষয়ত কথা পাতিব বিচাৰিছে মানে আমাৰ সম্বন্ধটোৰ প্ৰসংগত কিহৰ সম্বন্ধ তহঁতৰ কিহৰ সম্বন্ধ হ'ব পাৰে তাৰ আৰু তোৰ মাজত দেউতা সি বেয়া ল'ৰা নহয় বেয়া ল'ৰা ভাল ল'ৰা কথা কোৱা নাই কিহৰ কি কথা পাতিবলৈ আহিম বুলি ভাবিছে তাক আহিবলৈতো দিয়ক মই তোক সুধিছো বাহিৰৰ বেলেগ এটা মানুহে আহি মোক কিবা কোৱাতকৈ মই নিজৰ ছোৱালীজনী সুধিছো কি কথা পাতিবলৈ আহিছে সি মানে আমাৰ বিয়াৰ কথা কাৰ তোৰ আৰু তাৰ তোৰ মূৰটো নষ্ট হৈছে নেকি কিহৰ বিয়াৰ কথা সুধিছে তহঁতি নহয় তহঁতি আচলতে কি সঁচাকে ভাবিছ নেকি ধেমালি কৰিছে নেকি জীৱনটো নহয় ৰবা তুমি মাত নেমাতিবা তোমাৰ কাৰণে হৈছে এনেকুৱা ছোৱালী নাই মনে মন থাকা বুলি কৈছো মনে মন থাকা মই যেতিয়া কথা কোনে নোৱাৰে তই কি তোৰ মূৰত কিবা আছে নাই তই কি তাক চিনি নাপাৱ তই কি কেনেকুৱা ল'ৰা তই নাজানো দেউতা তাক মই চিনিয়ে তোক কেনেকে চিনি পাৱ তই গোটেই সংসাৰখন তাক কি চিনি পাৱ তই কি নাজানো মানুহে মদ ভাং খাই পুৰা এটা গুণ্ডাহী তিনিআলি মুখত আড্ডা মৰা ছোৱালী জোকোৱা সিহঁতৰ সেইবোৰে কাম আৰু তেনেকুৱা এটা ল'ৰা তই জীৱন সংগী হিচাপে কৰিব বিচাৰিছ নহয় দেউতা আমাৰ ঘৰখনৰ ষ্টেটাছ আমাৰ ঘৰখনৰ সন্মান প্ৰেষ্টিজ বোলা বস্তুটো তোৰ কি আজিলৈকে বুজি নাপালি নেকি তই এইকেইটা কথা গা বেয়া কথা বাদ দিয়া কিহৰ গা ভাল থাকি লাভ আছে নিজৰ যদি ছোৱালী তেজ মঙৰ ছোৱালী যদি এইবোৰ কৰেগে বাপেকৰ নাকটো যদি খেয়াল নাৰাখে জীয়াই থাকি কি লাভে তুমি কি বুজালা দেখিছো এইবোৰ কথা আজিয়ে খামৰ প্ৰথম কথা দ্বিতীয় কথা তাক যাতে কেতিয়াও কৈ দিবি আমাৰ ঘৰত ভৰি থবলৈ নাহে আৰু তোক মোৰ নিজৰ ছোৱালী বুলি ক'বলৈ লাজ লাগিছে আজি ইমানখিনিয়ে পঢ়ালো শুনালো এইখিনিয়ে বুজালো বিবেক বোৱা বস্তুটো যদি মই দিবই নোৱাৰিলো তেতিয়াহ'লে কি ছোৱালী ডাঙৰ কৰিলো নহয় নহয় লোৱাৰ কথা নহয় নাই 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 এইবোৰ কথা মই মুঠৰ ওপৰত তুমি ছোৱালী শুনাই দিয়া শুনা দেই কৈছো কিন্তু মোৰ আজি সন্মানখিনি বনাবলৈ এই মোৰ অৱস্থা আজি এদিনত হোৱা নাই গোটেই জীৱন কষ্ট কৰিছো মই ইয়াৰ কাৰণে কিন্তু ছোৱালীক মই এদিনত এইবোৰ ধ্বংস কৰিবলৈ নিদিম এনেকুৱা ছোৱালী মই কাটি নৈত উঠাই দিম সেই দিনটো মনত পৰিলে মোৰ এতিয়াও গা কঁপি যায় বাহিবা দেউতাৰ ইমান বেছি খং উঠিছিল
পাৰিলে দেউতাই সেইদিনা মোক মাৰিয়ে পেলাব বাট I was in love and I was not ready to understand that. বহুত মাহ বহুত সপ্তাহ মই কথা নপতাকে থাকিলো ৰাজাৰ লগত কিন্তু মোৰ ভালপোৱা কমি যোৱা নাছিল We were so much in love that we thought যিমানে hurdles নাহক কিয় we will cross it. কিন্তু আমাৰ ৰিলেশনশিপটো কোনেও একসেপ্ট কৰিব বিচৰা নাছিলে মোৰ গ্ৰেজুৱেচনৰ পিছত মই মাষ্টাৰ্ছ পঢ়িলো মাষ্টাৰ্ছ কমপ্লিট কৰি মই চাকৰিত সোমালো তথাপিও মা দেউতাই তাক একসেপ্ট কৰিব পৰা নাছিলে ৱেল হিউ চাকৰিটো সিৰিয়াছলি ললে তাৰ প্ৰমোশন হ'ল কি এটা ভাল পজিশনো পালে তথাপিও মা দেউতাই তাক একসেপ্ট কৰিব পৰা নাছিলে সো ফাইনালি উই ডিসাইডেড যে আমি পলাই যাম আৰু এদিন আমি পলাই গৈ বিয়া পাতিলো কি হ'ল মাহঁতে কিবা মানিছেনে নে বুজি পাইছেনে কিবা এটা একোৱে আশা দেখা নাই কোনো পদ্ধতি মানিব নোখোজে মা আৰু দেউতাই এনেকৈ আৰু কিমান দিন ৱেইট কৰিবা কি কৰিম বুলি ভাবিছা এটা তুমি ইমান বুজোৱাৰ পিছতো যেতিয়া বুজা নাই এতিয়া আৰু এটাই কাম বাকি থাকিল আৰু মই যদি ঘৰৰ পৰা ওলাই যাওঁ বুলি কওঁ তুমি মোক লৈ যাব পাৰিবা মানে তুমি ভালকে ভাবি লোৱা কিন্তু মা দেউতাক এৰিব পাৰিবা ভাবি চিন্তিয়ে কৈছো আৰু মা দেউতাক এৰাৰ প্ৰশ্ন অহা নাই মা দেউতাহঁতক মই পিছতো লগ পাম কিন্তু মই তোমাকতো এৰি থাকিব নোৱাৰো ন আৰু মই যেটো কৈছো এটো ফাইনেল ডিসিজন তুমি মোক নিব পাৰিবা না নাই হেতু কোৱা কি হ'ল ইমান চিন্তা যে এটা কাম কৰা অফিচৰ পাছত তিনিলতে ৰবা মই গৈ আছো তাৰমানে মই পেকিং কৰো ৰেডি হোৱা মই নাজানো পাহিবা মই ভুল কৰিলো নে শুদ্ধ কিন্তু I couldn't choose between my parents and him. I knew I wanted him in my life and so I took that decision and I ran away. Well, এই বিষয়ত কিবা এটা কোৱাটো উচিত নহব মনিছাৰ জায়গাত মই নাই গতিকে মই বুজি নাপাম যে মনিছা কেনেকুৱা এটা সিচুৱেচন ফেস কৰিছিল but whatever it is said everything is fair in love and war, right? So we will accept it the way it happened, right? Well, আগলে আৰু কিছু কথা লিখিছে আপোনাক মই শুনাম পিছে তাৰ আগতে শুনিলো কেইটামান গীত পিছে আপুনি যদি লাভ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে ভিজিট কৰিব www.facebook.com/rjpahir.fm আৰু মোক ইনবক্স কৰিব আপোনাৰ ষ্টৰীজ 93.5 Red FM पे जाते रहो Red FM love story RJ Pahir Hoide Superhits 93.5 Red FM at Mosa apna khode pahi khuni ase apni weekend special show Red FM love story aji ami khuni asu Monisar love story premor adhar itimodhe ami gom palu je Monisa aru Rajai eta dangor step lobologia hol mane ghoror pra teolu polai biya patibologia hol agolo teol likhise বিয়াৰ 7 বছৰ লৈকে মই মোৰ মা দেউতাৰ লগত কন্টাক্ট কৰা নাছিলো মা দেউতাও ইনফেক্ট মোৰ লগত কন্টাক্ট কৰা নাছিল 7 বছৰ পিছত যেতিয়া আমাৰ প্ৰথমটি কন্যা সন্তান জন্ম হ'ল পাহিবা সেইদিনা হস্পিটেলত মা আৰু দেউতা দুয়ো আহিছিল আৰু সেইদিনা মই খুব বেছি কান্দিছিলো মই নেজানো কিয় বহুত কান্দিছিলো সেই দিনটোৰ পিছৰ পৰা মোৰ মা দেউতাৰ লগত সম্পৰ্ক আকৌ গঢ়ি উঠিলে মা দেউতাও ৰাজাক একসেপ্ট কৰিলে ইনফেক্ট এতিয়া ৰাজা মা দেউতাৰ আটাইতকৈ মৰমৰ জুৱাই আমাৰ এতিয়া দুজনী কন্যা সন্তান ডাঙৰজনীৰ 7 বছৰ সৰুজনীৰ 2 বছৰ আপোনাৰ প্ৰগ্ৰাম যেদিনা শুনিলো সেইদিনাই মই ৰিয়েলাইজ কৰিছিলো যে মোৰ লাভ ষ্টৰীটো আপোনাক শ্বেয়াৰ কৰাটো উচিত কাৰণ মোৰ লাভ ষ্টৰীয়ে এজন মানুহ সলনি কৰি পেলাইছিল আৰু তেওঁ হৈছে ৰূপম বৈশ্য ৱেল এতিয়া ৰাজা বুলি তেওঁক বহুত কম মানুহে মাতে তেওঁক নিজৰ নামেৰে মানুহে মাতা আৰম্ভ কৰিছে কিন্তু মই তেওঁক ৰাজা বুলিয়ে মাতো কাৰণ মই ৰাজাকহে ভাল পাই পেলাইছিলো এয়াই মোৰ প্ৰেম কাহিনী পাহিবা খুব ভাল লাগিছে আপোনাৰ অনুষ্ঠানটি শুনি আৰু আমাৰ দৰে মানুহক এটা সুযোগ দিয়াৰ বাবে অশেষ ধন্যবাদ যে আমি আমাৰ প্ৰেম কাহিনী আপোনাক শুনাব পাৰো ৱেল থ্যাংক ইউ সো মাচ মনিছা আপুনি আপোনাৰ লাভ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিলে আৰু ৰেড এফএমৰ জৰিয়তে